নিজৰ ছোৱালীলেনো কালৈ মনত নপৰে হয় নাই। এয়া মোৰ মা আজি আমাক নজনাকে এটা ফোন নকৰাই আহিলে, ছাৰপ্ৰাইজ আৰু তাৰপিছত মই ভাবিলোঁ আজি কি বনাই খুৱাওঁ। মায়ে ক'লে তই বনোৱা পনীৰ বহুদিন খোৱা নাই, মই পনীৰ আৰু বুট তিয়াই আনিছোঁ, তই বনাই কিনে খুৱাব লাগিব। আৰু ৰাতি আহিছে জানেনে, ৰাতি এখাতি কি বিচাৰি পাব, সেইকাৰণে মাছকে আনিলে, মাংস নাপালে। আজি মই ইয়াকে বনাই খোৱালোঁ, বিলাহী মাছ, পাপৰ, বিন ভাজি, লগতে পনীৰ চব্জি কৰি। ৰাতিৰ সাঁজ আৰু এনেকৈয়ে গ'ল। আকৌ বুলি ৰাতিপুৱাই যাবই মা, টাইম নাই মানে। এয়া দেখিছেনে কিমান যে বস্তু আনিছে এগাল। এয়া আমাৰ সৰু টিকলিজনীক লৈ আছে মায়ে, চাই আছে। 2 মাহৰ মূৰত দেখা পাইছে মানে, ডাঙৰ হৈছে বুলি কৈছে আৰু অলপ তাইও ইমান ধুনীয়াকৈ চাই আছে। এয়া বিহুৱান লৈ আহিছে বোলে।